ধনজিৎ ব্লগছ তো আপোনালোকক আজি মই ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে চাগে পিঠা লাৰু মনত হ'লে কিজানি তো আমাৰো হ'ল আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে জানো শ্বেয়াৰ কৰক ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইজ ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহু আপোনালোকে ৰঙালী বিহু উপভোগ কৰক আৰু ভিডিঅ'টোলৈ আপোনালোকক খুবেই পৰিয়ালে মানে গুৰুত্ব সহকাৰে চাব আজি হৈছে বিহু আজি ৰঙালী বিহু আজি গৰু বিহু আজি আমি এইগিলাখান আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলৰ লগত লৈ যাম আমি গৰু ধোৱাত তো আপোনালোকে চাব ভাইটিসকল কোন যাব আমাৰ গাঁৱত নম্বৰ 1 ডন আৰু আমিও ডন দিছোঁ গাঁৱত নম্বৰ 1 তো আমাৰ লগত আৰু আছে হিমন দাস আৰু এইটো হিমন দাস তোমাৰ পৰিচয়টো দিয়া নমস্কাৰ কাৰী আৰু আজি গৰু ধোৱা ভাল লাগিব না বহুত কিমান ভাল লাগিব বহুত আৰু আপোনালোকে বহুত ভাল লাগিব বুলি কৈছে তো আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো লৈ আমি দেখুৱাম আপোনালোকক তো আপোনালোকে চাব ভাল লাগে লাইক আৰু কৰি দিব আৰু কিবা এটা তো গাইজ আপোনালোকে ভিডিঅ'টো চাব আৰু মই আপোনালোকক দেখুৱাম আজি আৰু আমাৰ লগত আৰু এটা আছে মাইনা তো মাইনা আৰু এইটো আমাৰ মুনু কি লৈ আছে ছাগাল আচ্ছা ছাগাল লৈ আছে মানে তাইও ধুব ছাগালটো মানে ভিডিঅ'ত উঠিব বৰ লাজ কৰে তাৰমানে উঠি পোৱা নাই না তো আপোনালোকে ভিডিঅ'টো চাব তোমাৰ নামটো নয়নজ্যোতি ভৰালী ক'ত ঘৰ চন্দ্ৰপুৰ সাঁতোৰ ভালকৈ সাঁতোৰ আজি কাৰণে ইয়াতে আছে আমাৰ মাহ আৰু হালধি আৰু ইয়াত আছে এইটো হৈছে হেৰি মাই খেতি আৰু ইয়াতে আছে দীঘলতি আৰু মাই খেতি দুটা আছে মিক্স আছে আমি গৰুক মানে সেই কৰিম আৰু খুৱাই দিম তো আপোনালোকে ভিডিঅ'টো চাব আৰু এই আমাৰ ইয়াতে আছে হালধি আৰু সেই একে আৰু এই ভালকৈ কওঁ দিয়া ভালকৈ কওঁ আৰু এইকেইটা আছে গা ধুবা দিছি ধুব ছাগাল ধুই আছে আৰু ভাত মানে আৰু ইয়াতে আছে আমাৰ আজিকালি লাগছি আৰু তোৰ নামটো কি